যদি কোনোবাই একো কথা নকয় মনে মনে থাকে তেন্তে ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ মূৰ্খ, তেওঁ একো নাজানে। মই প্ৰায় বুদ্ধিমান লোকক কমকৈ কথা কোৱা আৰু মূৰ্খ লোকক বেছিকৈ কথা কোৱা দেখিছোঁ। যিটো ৰিলেশ্যনত আপুনি নিজৰ ভেলুৱে হেৰুৱাই পেলায় সেইটো ৰিলেশ্যনত আপুনি চুপচাপ এৰি দিব লাগে। কাইটকনো আমি কি বুলি দুখ ধৰোঁ? ভৰি আমি নিজে ৰাখিছিলোঁ তাৰ ওপৰত। সি বেচেৰাই নিজৰ ঠাইতেই আছিল। তোমাৰ আৰু মোৰ চিন্তাৰ মাজত কেৱল এটাই পাৰ্থক্য আছিল যে মই তোমাক চবতকৈ বেলেগ বুলি ভাবিছিলোঁ আৰু তুমি মোক চবৰে নিচিনা বুলি ভাবিছিলা। তোমাৰ কথা নাজানো, কিন্তু মোৰ হৃদয়খনে সদায় তোমাৰ লগত এবাৰ কথা পাতিবলৈ পাগল হৈ থাকে। কাৰোবাৰ হুলস্থুলত টোপনি নাহে আৰু কাৰোবাক নীৰৱতাই শুবলৈ নিদিয়ে। সেইবোৰ লোকেই আমাক প্ৰথমে পাহৰি যায়, যিবোৰে নেকি এদিন কৈছিল যে তোমাক কেতিয়াও হেৰুৱাব নিবিচাৰোঁ। আপুনি প্ৰত্যেক মানুহকেই নিজৰ জীৱনত সিমানেই ঠাই দিয়ক যিমান নেকি তেওঁ আপোনাক দিয়ে। নিজৰ দুৰ্বলতাবোৰ আনৰ আগত কৈ আমি নিজৰ যশস্যা আমি নিজেই বনাই লওঁ, আনে নবনায়। এই পৃথিৱীত সকলোৱে বিচাৰে যে তেওঁক সকলোৱে প্ৰশংসা কৰক। এইটো ইচ্ছা তেওঁৰ মৃত্যুৰ দিনাখনহে পূৰ হয়। কোনোবাই মোক সুধিলে যে সময় আৰু জীৱনৰ মাজত কি পাৰ্থক্য আছে, আৰু মই ক'লোঁ যে যিটো আপোনবোৰ অবিহনেই পাৰ হৈ যায় সেইটোৱে হৈছে সময়, আৰু যিটো আপোনবোৰৰ সৈতেহে পাৰ হ'ব পাৰে সেইটো হৈছে জীৱন। জীৱনৰ আটাইতকৈ কঠিন কামটো হৈছে মানুহ চিনি পোৱা। কাৰোবাক ইমানো মূৰৰ ওপৰত নুঠাব যে আপুনি নিজৰ সন্মানেই হেৰুৱাই পেলায়। সেই সময় তোক লাখ লাখ ধন্যবাদ জনাইছোঁ, কাৰণ জীৱনত যি যি শিকিছোঁ কেৱল তোৰ পৰাই শিকিছোঁ। নিজৰ সকলোবোৰ ভুলত পৰ্দা ঢাকি মানুহে কয় যে পৃথিৱীখনৰ মানুহবোৰ বহুত বেয়া। গুৰুত্ব নিদিলে ভগৱানে আমাৰ পৰা এই দুইটা বস্তুৱেই কাঢ়ি লৈ যায়। এটা হৈছে আমাৰ সপোন আৰু আনটো হৈছে আমাৰ আপোনবোৰ। জীৱনত জেদী হ'বলৈ শিকা, কাৰণ কোনো ব্যক্তিয়েই কেৱল এক ৰাতিতেই সফল হ'ব নোৱাৰে। মিছা কোৱা হয় আমাক যে আমাৰ জীৱনত সংগৰ প্ৰভাৱ পৰে, কাৰণ আজিলৈকে মই ফুলৰ লগত থকা কাইটে গোন্ধোৱা দেখা নাপালোঁ। খঙে আপোনাক সৰু বনায় আৰু ক্ষমাই আপোনাক মহান বনায়। বন্ধুসকল, এই পৃথিৱীত কাৰোবাৰ পৰা দয়া, মৰম, ভালপোৱা এইবোৰ কেতিয়াও আশা নকৰিবা, কাৰণ যাক চবতকৈ অন্তৰৰ পৰা ভাল পোৱা যায় সেইজনেই বৰ মৰমেৰে আঘাত দি গুচি যায়। ৰিলেশ্যন এটা ভাগিবলৈ কেৱল কিবা ভুল হোৱাটোৱে প্ৰয়োজন নহয়। যেতিয়া স্বাৰ্থ পূৰণ হৈ যাব নিজে নিজেই সেই ৰিলেশ্যনটো ভাগি যাব। যেতিয়া মানুহে বেলেগ কাৰোবাৰ পৰা ধোকা খায় তেতিয়া তেওঁ সেইজনৰ লগত কাজিয়া কৰিবলৈ ধৰে, কিন্তু যদিহে কোনোবা আপোনৰ পৰা ধোকা খায় তেতিয়া তেওঁ মৌন হৈ পৰে। যিবোৰ বন্ধুৱে আমাৰ সন্মুখত আমাক মিঠা মিঠা কথা কয় কিন্তু পিঠিৰ পিছৰ পৰা আমাৰ কামবোৰ বৰবাদ কৰি দিয়ে, তেনে বন্ধুৰ পৰা পৰাপক্ষত দূৰত থকাই ভাল। শীৰ্ষত তেওঁৱে পাব পাৰেগৈ যিয়ে নেকি মনত প্ৰতিশোধৰ সলনি পৰিৱৰ্তনৰ চিন্তা ৰাখে। যিজন মানুহৰ চিন্তা শক্তি আৰু ভাগ্য ভাল হয় ভগৱানে যিকোনো ৰূপত আহি তেওঁক সহায় কৰিবই। এইটো কলিযুগ হয়। ইয়াত মানুহে নিজৰ দুখতকৈ আনৰ সুখতহে বেছি দুখী হয়। সময়ৰ লগে লগে আমি বদলি যোৱাটো বহুত জৰুৰী, কাৰণ সময় আমাক বদলিবলৈ শিকায়, ৰখিবলৈ নিশিকায়। যেতিয়া কোনো এজন ব্যক্তিক তেওঁৰ কোনোবা আপোনে বিশ্বাসঘাতকতা কৰে তেতিয়াৰ পৰা তেওঁ যিকোনো এজন ব্যক্তিক বিশ্বাস কৰাৰ আগতে 1000 বাৰ ভাবি লয়। এবাৰ মনৰ পৰা প্ৰয়াস কৰাটো 1000 বাৰ আধৰুৱা প্ৰয়াসতকৈ বহুত প্ৰভাৱশালী হয়।
যদি ভগৱানে আপোনাৰ পৰা এনেকুৱা কিবা এটা বস্তু লৈ গ'ল যে যিটো হেৰুৱাৰ কল্পনা আপুনি কেতিয়াও কৰা নাছিল, তেন্তে এইটো বিশ্বাস ৰাখক যে ভগৱানে আপোনাক এদিন সেইটোও দিব যিটো পাম বুলি আপুনি কেতিয়াও ভবা নাছিল। চবকে ভাল বুলি ভবাটো এৰি দিয়া, কাৰণ বাহিৰে মানুহবোৰক যেনেকুৱা দেখা পোৱা যায় তেওঁলোক ভিতৰি তেনেকুৱা নহয়। মিছা বোলা বস্তুটো কি যে আচৰিত, নিজে ক'লে ভাল লাগে আৰু আনে ক'লে খং উঠে। বন্ধুসকল, জীৱনত যেতিয়া কঠিনতা আহে কেতিয়াও উদাস নহবা, কাৰণ কঠিন ৰোল সদায় ভাল এক্টৰবিলাকেহে পায়। প্ৰথমবাৰ সদায় আমি বেয়া মানুহকেই পচন্দ কৰোঁ, আৰু যেতিয়া ভাল লোকক পাওঁ তেতিয়ালৈ আমি মানুহক ভৰসা কৰিবলৈ এৰি দিওঁ। কোনোবাই আপোনাৰ লগত যেনেকুৱা ব্যৱহাৰ কৰে তেওঁৰ লগতো আপুনি তেনেকুৱাই ব্যৱহাৰ নকৰি আপুনি প্ৰকৃততে মানুহজন যেনেকুৱা তেনেকুৱা ব্যৱহাৰ কৰক, কাৰণ আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়। মিছলীয়া ব্যক্তিৰ ডাঙৰ ডাঙৰ মাতে সঁচা কোৱা ব্যক্তিজনক মৌন কৰি দিয়ে, আৰু সঁচা কোৱা ব্যক্তিজনৰ মৌনতাই মিছলীয়াজনক হাহাকাৰ লগাই দিয়ে। কষ্ট সহ্য কৰি কৰি মানুহে এনেকুৱা এটা অৱস্থা পালেহি যে যিকোনো এটা নতুন কষ্ট তেওঁলোকৰ বাবে তেনেই সৰু যেন লাগে। যশস্যা সদায় সঁচা কথাৰেই হয়, মিছা কথাৰটো প্ৰশংসা হয়।